যিখনত শ্বুটিং কৰোঁতে আমি ইগৰাকীয়ে সিগৰাকীক লগ পোৱা নাই কিন্তু যিকেইটা গালি দিছে আদিত্যমে শিকাইছে মই কৈ আছোঁ এই আমাৰ পৰিচালকো আছে ডাইৰেক্টৰ এইখিনিৰ কাৰণে ডাইৰেক্টৰ ডাইৰেক্টৰ দায়ী মই একদম বেয়া কথা ক'বলৈ মই নকওঁ মই নুশুনো মই নিশিকাওঁ গোটেই চিনেমাখনত কাকো মনত নাই কিন্তু এওঁলোকক ঠিকেই মনত আছে এবাৰ গালিকেইটা দি দেখাই দিব নেকি আদিত্যমে মোক সংলাপখিনি দিছে বাইদেউ এইখিনি হেৰি আপুনি এবাৰ চাই লওক তাৰপৰা চালোঁ এইখিনি দেখোন আমাৰ গাঁৱত কৈ থকা গালিখিনিয়ে ৰাজহুৱাকে ক'ব পাৰিনে বেয়া নাপায় যদি ক'ব পাৰোঁ একেবাৰে বেয়া নাপাওঁ ৰাইজে যদি বেয়া পায় আপুনি বোৱাৰীজনীলৈ চাই কওক ঋতুস্মিনে কৈছে বোৱাৰীলৈ চাই কওক একো নহয় ক'ব পাৰে অভিনয়হে এই বনৰী লাগে যদি মোৰ মৰতটো তই লৈ যা মোৰ এটাই দিছে তোকহে মতাই নাতে লৈ যা এখিলা পাণৰ কাৰণে কাজিয়া কৰিবলৈ আহিছ মই তোক চিনি নাপাওঁ হয় মতা সোপা মাজত বহি যায় তামোলৰ মুহতি মাৰি থাক মই তোৰ কথা নাজানো সতী সাবিত্ৰী ওলাইছে বনৰীজনী ক্ষমা কৰিবনে